हेलो बंधुসকল আজি মই আকৌ আহিছো আপোনালোকৰ ওচৰত আৰু এটা ভিডিঅ' লৈ আৰু এটা ইনফৰমেটিভ ভিডিঅ' লৈ আজি মই আপোনালোকক দেখুৱাম আপোনালোকে ঘৰতে বহি নিজৰ এন্ড্ৰইড ফোনত বা নিজৰ মোবাইলত কেনেকৈ আধাৰ কাৰ্ড আৰু ভোটাৰ আইডি লিংক কৰিব পাৰে বলক মই মোৰ মোবাইলৰ স্ক্ৰীনত আপোনালোকক দেখুৱাও যে ঘৰতে বহি মোবাইলতে কেনেকৈ আধাৰ কাৰ্ড আৰু ভোটাৰ আইডি লিংক কৰিব পাৰে গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকিব যাতে আপোনালোকে ঘৰতে বহি আধাৰ কাৰ্ড আৰু ভোটাৰ আইডি লিংক কৰিব পাৰে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল মই আহি গ'লো মোৰ মোবাইল স্ক্ৰীনত এতিয়া আপোনালোকক দেখুৱাম মোবাইলত কেনেকৈ কৰিব পাৰি কেনেকৈ প্ৰথম ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰোঁতে চাওক মই কেনেকৈ কৰি আছোঁ প্ৰথম যাম যিকোনো এটা ব্ৰাউজাৰত মোৰ ইয়াত ক্ৰ'ম ব্ৰাউজাৰ আছে মই ক্ৰ'মত যাম ক্ৰ'মটো অ'পেন কৰিম অ'পেন কৰাৰ লগে লগে প্ৰথমে চাওক ইয়াতে গুগল চাৰ্চ বাৰ আহিছে তাতে মই চাৰ্চ কৰিম NVSP চাওক ওপৰত NVSP.in আহি গ'ল NVSP মাৰাৰ লগে লগে NVSP.in আহি গ'ল আহাৰ লগে লগে আপুনি এণ্টাৰ মাৰি দিব এণ্টাৰ মাৰাৰ লগে লগে এনেকৈ এটা এণ্টাৰফেচ অ'পেন হ'ব ইয়াৰ আগত আপোনালোকে কি কৰিব এণ্টাৰফেচটো অ'পেন হোৱাৰ লগে লগে ওপৰত থকা 3 ডটত আপোনালোকে ক্লিক কৰি অলপ স্ক্ৰল ডাউন কৰি তলত আহি ইয়াতে আছে ডেস্কটপ সাইট এইটোত এনেবল কৰি দিব ডেস্কটপ সাইটটো এনেবল হোৱাৰ লগে লগে চাওক একেবাৰে তলত আপোনালোকে স্ক্ৰল ডাউন কৰি একেবাৰে তলত আহিব ইয়াতে চাওক ইয়াতে আছে লগইন এণ্ড ৰেজিষ্টাৰ ৰেজিষ্টাৰত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকৈ এটা এণ্টাৰফেচ আপোনালোকৰ সন্মুখত অ'পেন হ'ব ইয়াত লিখা থাকিব ইউজাৰ নেম মানে ইয়াত এণ্টাৰ মোবাইল নম্বৰ বা ইমেইল আইডি যিটো দি আপুনি ৰেজিষ্টাৰ কৰিব সেইটো দিব আৰু পাছৱাৰ্ড এইটো যদি আপোনাৰ আগত যদি লগইন কৰা থাকে তেতিয়া ইয়াত কৰিব আৰু যদি লগইন নাই নতুনকৈ লগইন কৰিব তেন্তে ইয়াতে একেবাৰে তলত চাব লিখা আছে ডণ্ট হেভ একাউণ্ট ৰেজিষ্টাৰ এজ এ নিউ ইউজাৰ এইটোত কাৰোবাৰ যদি নতুনকৈ ৰেজিষ্টাৰ কৰিব লাগে তেন্তে এইটোত ক্লিক কৰিব ইয়াত মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে এনেকৈ নতুন পেজ এটা আহি গ'ল এইটো ৰেজিষ্টাৰ কৰাৰ কাৰণে কি কৰিব লাগিব ইয়াত আছে চাওক ভেৰিফাই মোবাইল নম্বৰ ইয়াতে মোবাইল নম্বৰটো ভেৰিফাই কৰিব লাগিব প্ৰথম আছে এণ্টাৰ মোবাইল নম্বৰ ইয়াতে মোবাইল নম্বৰটো এণ্টাৰ কৰিব লাগিব মোবাইল নম্বৰটো এণ্টাৰ কৰাৰ পিছত তাৰপিছত এই কেপচাটো ইয়াত দিব লাগিব কেপচাটো দিয়াৰ পিছত চেণ্ড OTP আছে এইটোত চেণ্ড OTP মাৰিব চেণ্ড OTP মাৰাৰ লগে লগে আপোনাৰ মোবাইলত যিটো নাম্বাৰ দিব আপুনি সেইটো নাম্বাৰত এটা OTP আহিব আপুনি OTPটো এণ্টাৰ কৰি OTPটো ভেৰিফাই কৰি দিলে আপোনাৰ একাউণ্ট হৈ যাব এতিয়া মই মোৰ আপোনাৰ যিটো OTP ভেৰিফিকেশ্যনৰ পিছত কি পেজ আহে মই আপোনালোক দেখুৱাই আছোঁ প্ৰথম মই মোৰ ডিটেইলছখিনি ইয়াত ভৰি লওঁ ইয়াতে মই এতিয়া মোৰ মোবাইল নম্বৰ দিছোঁ মোৰ মোবাইলত OTP আহিছে মোৰ OTPটো এতিয়া মই এণ্টাৰ কৰিম OTPটো এণ্টাৰ কৰাৰ পিছত কি আহে আপোনালোকক দেখুৱাই আছোঁ মই OTPটো এণ্টাৰ কৰি লওঁ OTPটো মই এণ্টাৰ কৰি আছোঁ OTPটো এণ্টাৰ কৰাৰ পিছত মই তলত ভেৰিফাই OTP এইটো ক্লিক কৰি দিম ক্লিক কৰাৰ লগে লগে চাওক নতুন এটা পেজ আহি গ'ল তাত ওপৰত আছে আই হেভ এপিক নাম্বাৰ আই ডণ্ট হেভ এপিক নাম্বাৰ তা আমি আই হেভ এপিক নাম্বাৰ যিটো সেইটোত মাৰিম এইটোত আমি ক্লিক কৰিব লাগিব প্ৰথম অপশ্যনটো আই হেভ এপিক নাম্বাৰ এইটোত মই চাওক মই ক্লিক কৰি আছোঁ এয়া মই আই হেভ এপিক নাম্বাৰ যিটো আছে সেইটোত মই ক্লিক কৰি দিলোঁ ক্লিক কৰাৰ লগে লগে তলত আহি গ'ল এতিয়া এণ্টাৰ এটা আহি গ'ল এপিক নাম্বাৰ তাৰপিছত ইমেইল আইডি দিব নালাগে পাছৱাৰ্ড তাৰপিছত কনফাৰ্ম পাছৱাৰ্ড এতিয়া মই মোৰ ডিটেইলছখিনি দি আছোঁ এপিক নাম্বাৰ আৰু তাৰপিছত মই ৰেজিষ্টাৰ কৰি দিম মই মোৰ এপিক নাম্বাৰটো দি লওঁ দিয়াৰ পিছত আপোনালোকক দেখুৱাই আছোঁ মই আগতে মোৰ এণ্টাৰ কৰি লওঁ মই এপিক নাম্বাৰ দি দিলোঁ আৰু পাছৱাৰ্ডো দি দিলোঁ এতিয়া মই ৰেজিষ্টাৰ বাটন যিটো আছে ৰেজিষ্টাৰ বাটনটোত মই ক্লিক কৰি আছোঁ ৰেজিষ্টাৰ বাটনত ক্লিক কৰাৰ পিছত নেক্সট পেজ এতিয়া আহিব চাওক কি আহিছে এতিয়া ইউ আৰ ৰেজিষ্টাৰ্ড ছাকচেছফুলি এতিয়া নতুন পেজ আহি যাব এয়া চাওক নতুন পেজ আহি গ'ল ইয়াতে মই এতিয়া মোৰ ৰেজিষ্টাৰ যিটো নাম্বাৰ আছে সেইটো এণ্ট্ৰি কৰিম আৰু পাছৱাৰ্ড এণ্ট্ৰি কৰি মই ক্লিক কৰি দিম লগইনত ক্লিক কৰি দিম মই লগইনত এতিয়া ক্লিক কৰি দিছোঁ চাওক লগইনত ক্লিক কৰাৰ লগে লগে নতুন পেজ এটা আহি গ'ল নতুন পেজ আহি গ'ল এয়া মেইন পেজটো আহি গ'ল এই পেজটোত চাওক লেফ্ট ফালে বহুত কেইটা অপশ্যন আছে তাৰ ভিতৰত আমি এই অপশ্যনটো ক্লিক কৰিম মই চাৰ্কেল দি দেখুৱাই আছোঁ
এইটোত য'ত আছে ইনফৰমেশ্যন অফ আধাৰ নাম্বাৰ বাই এক্সিষ্টিং ইলেক্ট্ৰল, এইটো আমি ক্লিক কৰি দিম। এইটো ক্লিক কৰাৰ লগে লগে নতুন আৰু এটা পেজ আহি গ'ল য'ত আমাৰ ডিটেইলছখিনি থাকিব। এইটো মই ক্লিক কৰি আছোঁ, ক্লিক কৰিলোঁ। চাওক এতিয়া ক্লিক কৰাৰ পিছতে নতুন পেজ আহি গ'ল। তাতে তলত আছে চাওক, লেফ্ট ছাইডত তলত আছে ফৰ্ম 6B, এইটো ক্লিক কৰি দেখুৱাইছোঁ। এইটোত ক্লিক কৰাৰ লগে লগে এই পেজটো আহি গ'ল। এই পেজটো গোটেই পেজটো দেখুৱাব নোৱাৰিম, তলফালে কিছুমান পাৰ্চনেল ডিটেইলছ আছে য'ত মই ব্লাৰ কৰি ৰাখিম। ইমানখিনি মই দেখুৱাই আছোঁ, এইখিনিলৈকে চাওক আপোনালোকে। তাৰপিছত তলত পাৰ্চনেল ডিটেইলছ আছে, মই ব্লাৰ কৰি মই দেখুৱাই আছোঁ আপোনালোকক। চাওক ইয়াত ফাৰ্ষ্ট নেম, লাষ্ট নেম আৰু ইপিক নাম্বাৰ যিটো আপোনালোকে এণ্ট্ৰি কৰিছে সেইটো আছে। তাৰ তলত মোবাইল নাম্বাৰ, যিটো মোবাইল নাম্বাৰ য'ত লিখা আছে তাতে আমি মোবাইল নাম্বাৰটো এণ্ট্ৰি কৰিম। তাৰপিছত তাৰ তলত আছে চাওক আই হেভ আধাৰ নাম্বাৰ। এই আই হেভ আধাৰ নাম্বাৰটো ক্লিক কৰা থাকিব। আপোনালোকে তাৰ তলত স্ক্ৰল ডাউন কৰি আৰু তলত আহিব। তলত অহাৰ পিছত চাব কি আছে, তলত অহাৰ পিছত আধাৰ নাম্বাৰটো দিয়াৰ কাৰণে এয়া চাওক আধাৰ নাম্বাৰ। ইয়াত আধাৰ নাম্বাৰটো আমি দিব লাগিব, তাৰ তলত আছে প্লেচ, আমি ইয়াত প্লেচ দি দিম। কোনটো প্লেচৰ পৰা কৰি আছোঁ প্লেচটো দি দিম। দিয়াৰ পিছত কেপচাটো দিম, কেপচা দি আমি প্ৰিভিউ কৰি দিম। প্ৰিভিউ কৰাৰ লগে লগে আপোনাৰখিনি দেখুৱাই দিব আপোনাৰ কি কৰিব লাগে। প্ৰিভিউ মই এতিয়া মোৰ ডিটেইলছখিনি এণ্ট্ৰি কৰি লওঁ। মোৰ আধাৰ নম্বৰ মই এণ্ট্ৰি কৰি দিলোঁ। এতিয়া মই প্ৰিভিউ মাৰি দিম। চাওক প্ৰিভিউ, এই প্ৰিভিউ কৰাৰ লগে লগে আমাৰ যিটো ৰিচিপ্ট কপি এইটো ওলাই যাব। প্ৰিভিউ কৰি দিলোঁ, চাওক এইয়া ৰিচিপ্ট কপিটো আহি গ'ল। এইটো চব ডিটেইলছ থাকিব আপোনাৰ, আপুনি কোনটো আধাৰ, কোনটো মোবাইল নম্বৰ আৰু কোনটো ইপিক নম্বৰ আপুনি এই ছাবমিট কৰি আছে। চাওক তলত এতিয়া আমি ছাবমিট বটন এটা আছে, এইটোত আমি ক্লিক কৰি দিম। ছাবমিট বটনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ এইটো ছাবমিট হৈ যাব। মই ক্লিক কৰি আছোঁ, মই ক্লিক কৰি দিলোঁ। চাওক নতুন পেজ এটা অ'পেন হ'ব। এতিয়া মই ক্লিক কৰিলোঁ, এতিয়া ছাবমিট হৈ গ'ল। ছাবমিট হোৱাৰ লগে লগে ইয়াত ৰেফাৰেঞ্চ নম্বৰ আহি গ'ল। ৰেফাৰেঞ্চ নম্বৰটো আহি গ'ল, আমি যে ছাবমিট কৰিছোঁ তাৰ ৰেফাৰেঞ্চ নম্বৰটো আহি গ'ল। বাছ ইমানেই কাম। এতিয়া আমাৰ ৰেফাৰেঞ্চ নম্বৰ আহি গ'ল। ৰেফাৰেঞ্চ নম্বৰ অহাৰ লগে লগে আমাৰ ভোটাৰ ID আৰু আধাৰ কাৰ্ডৰ লিংক হৈ গ'ল। বন্ধুসকল দেখা পালে আপোনালোকে মই কেনেকৈ মোবাইলত কেনেকৈ আধাৰ কাৰ্ড আৰু ভোটাৰ ID লিংক কৰিছোঁ। আপোনালোকেও ঘৰতে বহি তেনেকৈ আপোনালোকে নিজৰ ভোটাৰ ID আধাৰ কাৰ্ড লিংক কৰিব পাৰে। আৰু আশা কৰোঁ আপোনালোকে সকলোৱে চৰকাৰে বান্ধি দিয়া সময়ৰ আগতে আপোনালোকৰ নিজৰ ভোটাৰ ID আৰু আধাৰ কাৰ্ড লিংক কৰি ল'ব। গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আৰু এটা সৰু ৰিকুৱেষ্ট, যাতে মোৰ চেনেলত যিসকল মানুহ নতুনকৈ আহিছে বা এই ভিডিঅ'টো চাইছে তেওঁলোকক মই এটাই অনুৰোধ কৰিম যাতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু ছাবস্ক্ৰাইব বটনৰ লগত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ে, যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে নটিফিকেশ্যন আপোনালোকে পাই যায়। গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ।